নমস্কাৰ, দি এক্সপেৰিমেণ্টেল কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কফি কুকিজৰ ৰেচিপি লৈ আহিছোঁ। তাৰে আগতে আপোনালোকলৈ অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এতিয়া আহক ৰেচিপিটোৰ উপকৰণসমূহ চাওঁ। প্ৰথমতে আপোনালোকে নিজৰ হাত ভালকৈ চাফা কৰি ল'ব। এয়া লৈছোঁ মই এবাটিৰ জোখেৰে চেনি, 2 টেবুলস্পুন চুজি, 2 টেবুলস্পুন ঘি, এয়া মই লৈছোঁ এবাটি ময়দা, বেকিং পাউডাৰ, কফি, গাখীৰ আৰু মিক্স কৰি ল'ব। আৰু মই এবাটি গাখীৰ লৈ লৈছোঁ আৰু লৈছোঁ কাজু। আপোনালোকৰ প্ৰয়োজন হ'ব এডাল হুইস্ক নাথাকিলে কাটা চামুচ ব্যৱহাৰ কৰিব পাৰিব। আৰু পেন এখন এনেকৈ ভালদৰে গ্ৰীজ কৰি ল'ব। এতিয়া মই এটা পাত্ৰত ঘিখিনি ওলাই লৈছোঁ। এয়া 2 টেবুলস্পুন ঘি হয়। এতিয়া হুইস্ক পাতৰ সহায়েৰে ভালকৈ এইখিনি মিক্স কৰি ল'ম। ইয়াতে মই এতিয়া এবাটি চেনি গুড়া কৰি লৈ এনেদৰে দি দিছোঁ। আৰু এতিয়া আমি ঘি আৰু চেনিখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব। চাওক, এইদৰে ভালকৈ গোটেইখিনি মিক্স কৰিব। মন কৰিব যাতে ঘি আৰু চেনিখিনি ভালদৰে মিহলি হৈ যায়। এয়া চেনি আৰু ঘি মই ভালদৰে মিহলি কৰি লৈছোঁ। চাওক, এইদৰে ভালদৰে মিহলি কৰি ল'ব। এতিয়া ইয়াতে দিম কফি আৰু গাখীৰৰ মিক্স কৰি লোৱা সেইখিনি দি দিম। ইয়াতে মই এচামুচ কফিৰ লগত এচামুচ গাখীৰ দি ভালকৈ মিক্স কৰি আগতে ৰাখি দিছিলোঁ, সেইখিনি মই ইয়াতে দিম। মন কৰিব যাতে এইখিনি গৰম হৈ নাথাকে, ৰুম টেম্পাৰেচাৰত থাকে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। চাওক, এনেকুৱা এটা বেটাৰ ৰেডি হ'ব। ঘি, চেনি আৰু কফিৰ মিক্সচাৰখিনি এইদৰে আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। আপোনালোকে যিমানেই মিক্স কৰিব সিমানেই কুকি খাবলৈ ভাল হ'ব। এয়া হৈ গ'ল মিক্স কৰা। এতিয়া মই ইয়াতে দিম 1 টিস্পুন বেকিং পাউডাৰ। এতিয়া পুনৰবাৰ এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বিভিন্ন ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই কাজু ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াতে ময়দাখিনি দি দিম। গোটেইখিনি একেলগে নিদিওঁ, প্ৰথমতে অলপ দি ল'ম, মিক্স কৰি ল'ম, তাৰপিছত বাকীখিনি দি দিম। এইদৰে ময়দাখিনি দি ভালদৰে মিহলি কৰি ল'ব। এতিয়া গোটেইখিনি দি দিম, দি পুনৰবাৰ ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে ইয়াতে ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ 2 টেবুলস্পুন চুজি।
চুজি কুকিসমূহ ক্ৰিস্পি কৰি তোলে, সেইবাবে চুজি দিবলৈ চেষ্টা কৰিব। এতিয়া হাতেৰে ভালদৰে এইখিনি এইদৰে মিক্স কৰি ল'ব। এয়া চাওক, মই অলৰেডি ফৰ্ম কৰিব পৰা হৈছোঁ, সেইবাবে মই কৈছিলোঁ আপোনালোকৰ হাতৰ প্ৰয়োজন হ'ব চাফা কৰি ল'বলৈ। ইয়াতে মই এতিয়া 1 টিস্পুন ঘি দি দিম আকৌ, যাতে মই এইখিনি ভালদৰে মঠি ল'ব পাৰোঁ। চাওক, এইদৰে গোটেইখিনি ভালদৰে মঠি ল'ব। মন কৰিব যাতে আপোনালোকে বেছি প্ৰেছাৰ নিদিয়ে। মই ইয়াতে লাহে লাহে মঠিছোঁ। আমাক বহুত বেছি ছফ্ট ডো নালাগে, জাষ্ট শ্বেপ দিব পৰা হ'লেই হ'ল। চাওক, অলৰেডি ডো ফৰ্মলৈ আহি আছে। মই লাইট প্ৰেছ কৰিছোঁ, আপোনালোকেও তেনেকৈ লাইটলি প্ৰেছ কৰিব, বেছি প্ৰেছাৰ নিদিব। এয়া চাওক, অলৰেডি ফৰ্ম হ'বলৈ ধৰিছে। এতিয়া মই ইয়াতে অলপমান গাখীৰ দিম। গাখীৰ দি পুনৰবাৰ গোটেইখিনি ভালদৰে মঠি ল'ম। মই একেবাৰে লাইট প্ৰেছাৰ দিছোঁ। মই পুনৰবাৰ কৈছোঁ, এই ডোটো বহুত ছফ্ট হোৱাৰ দৰকাৰ নাই, জাষ্ট ডো ফৰ্মলৈ আহিলেই হ'ল, যাতে আমি কুকিৰ শ্বেপছবোৰ দিব পাৰোঁ। আপোনালোকে ইচ্ছা কৰিলে কুকি কাটাৰ ব্যৱহাৰ কৰিব পাৰে, মই বাৰু ইয়াতে ব্যৱহাৰ কৰা নাই, মই জাষ্ট ৰাউণ্ড শ্বেপ দিম। এয়া আমাৰ ডো ৰেডি হৈ গ'ল। চাওক, এনেকুৱা হ'ব লাগিব ডোটো। বহুত বেছি হাৰ্ডো হ'ব নালাগে, বহুত বেছি ছফ্টো হ'ব নালাগে। এতিয়া মই এখন প্লেট লৈ তাতে অলপ ঘিৰে গ্ৰীজ কৰি লৈছোঁ। এতিয়া মই অলপ ঘি হাতত ভালদৰে সানি লৈছোঁ, যাতে ডোটো হাতত লাগি নধৰে। এতিয়া মই ইয়াতে কুকিৰ শ্বেপছবোৰ বনাম। চাওক, এইদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকেও বনাই ল'ব। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ইয়াতে ফৰ্মছ দিব পাৰে কুকিৰ। মই জাষ্ট এনেকৈ ৰাউণ্ড কৰি ৰাখিছোঁ। লাহেকৈ এনেকৈ টেপ কৰি দিব। চাওক, এইদৰে। মোৰ ফৰ্মছবোৰ অলপ ইফাল সিফাল হৈছে, মই যিমান পাৰোঁ ৰাউণ্ড কৰিব ট্ৰাই কৰিছোঁ। আপোনালোকেও তেনেকৈ ৰাউণ্ড কৰি ল'ব। আৰু যদি কুকি কাটাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লেতো আপোনালোকে বিভিন্ন ফৰ্মছ দিব পাৰে। চাওক, মই এইদৰে গোটেইখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে মই এতিয়া কাজুবোৰ মাজত এনেকৈ প্ৰেছ কৰি লগাই দিম। আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰিব, যেনেকৈ ইয়াতে আপোনালোকে কিচমিচো দিব পাৰে বা এলমণ্ডছ দিব পাৰে। মই জাষ্ট ইয়াতে কাজু দিছোঁ, মোৰ কাজু ভাল লাগে বাবে। এয়া হৈ গ'ল। এতিয়া আপোনালোকে অ'ভেন প্ৰিহিট কৰি ল'ব। ফাৰ্ষ্টতে 180 ডিগ্ৰী চেলচিয়াছত 5 মিনিটছৰ কাৰণে ফাৰ্ষ্ট মাইক্ৰ'অভেনত কৰিলে আপোনালোকে এইদৰে প্ৰিহিট কৰি ল'ব। আৰু যদি আপোনালোকে নৰ্মেল অ'ভেন ব্যৱহাৰ কৰে তেতিয়াহ'লে জাষ্ট 10 মিনিটছৰ কাৰণে আপোনালোকে প্ৰিহিট কৰি ল'লে হ'ল। এতিয়া মই গ্ৰীজ কৰা পেনখনত এইখিনি এনেকৈ দি দিছোঁ। মই টাইমিংটো দি দিছোঁ আপোনালোকক। এয়া চাওক, ভালদৰে বেক কৰাৰ পিছত আমাৰ কুকিজ ৰেডি হৈ গ'ল। মই এতিয়া এখন প্লেটত ওলাই ৰাখিম। এইদৰে আপোনালোকে দেখি নিশ্চয় গম পাইছে যে আমাৰ কুকিজ বহুত ক্ৰিস্পি হৈছে খাবলৈ। এয়া চাওক, মই আপোনালোক এখন ভাঙি দেখুৱাইছোঁ। খাবলৈ খুব ভাল হৈছে। আপোনালোকে ঘৰত বনাই চাব আৰু মোক জনাব কেনেকুৱা পালে খাই। আমাৰ ক্ৰিস্পি কফি কুকিজ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যন জনাবলৈ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।
আপুনি যদি মোৰ চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ বাই